হয়, আপুনি ঠিকেই পঢ়িছে। আজিৰ পৰা 11 বছৰ আগত পাছপোৰ্ট পোৱাটো আছিল অতি টান কাম। ইয়াৰ আগতে যেতিয়া পাছপোৰ্টৰ ফিজ আছিল মাত্ৰ 300 টকা, তেতিয়াও পাছপোৰ্ট পাবলৈ অতি সহজ আছিল। ইয়াৰ পিছতে পাছপোৰ্টৰ ফিজ বৃদ্ধি হ'ল, লগতে দালাল আৰু বিষয়াৰ উৎপাত ইমানেই বৃদ্ধি পালে যে সাধাৰণ মানুহে পাছপোৰ্ট পোৱাটো অতি টান হৈ পৰিল। আজি আপোনালোকৰ লগত পাছপোৰ্ট সেৱাৰ বিষয়ে লাভ কৰা অভিজ্ঞতা জনাব খুজিছোঁ। যিমান দূৰ মনত আছে, 1998 চন মানত মোৰ দাদাই গুৱাহাটী পাছপোৰ্ট কাৰ্যালয়ত পাছপোৰ্টৰ আবেদনৰ লগত 300 টকা ফিজ জমা দিয়াৰ মাত্ৰ কেইদিনমান পিছত ডাকযোগে পাছপোৰ্ট লাভ কৰিছিল। নাছিল কোনো মধ্যভোগী, নাছিল অফিচৰ বৰবাবু সৰহবাবুক টকা দিয়াৰ দৰকাৰ। লাহে লাহে পৰিস্থিতি সলনি হ'ল, পাছপোৰ্ট পোৱাটো ইমান সহজ হৈ নাথাকিল। 5,000-6,000 টকা দালালক দিলেহে পাছপোৰ্ট পোৱা গৈছিল, আৰু যিজনে নিজে পাছপোৰ্ট আবেদন জমা দিছিল তেওঁ সহজে পাছপোৰ্ট নাপাইছিল। মই নিজে এই বিষয়ে চাবলৈ 2008 চনত পাছপোৰ্টৰ আবেদন জমা দিবলৈ গৈছিলোঁ। আবেদন নাৰাখে পাছপোৰ্ট অফিচত। এজন দালালক লগ পালোঁ। 500 টকা এটা দিয়াত তেওঁৰ পৰা অফিচাৰে মোৰ আবেদনখন গ্ৰহণ কৰিলে। ইয়াৰ পিছত পুলিচ ভেৰিফিকেশ্যন, এয়া বেলেগ কাহিনী। ভেৰিফিকেশ্যন হোৱাৰ পিছতো পাছপোৰ্ট নাপালোঁ। আকৌ এজন দালালক 500 টকা দিলোঁ। টকা খাই দালালটোৱে চুচুক চামাক কৰি অলপ পিছত জনালে, বাইদেৱে কৈছে এতিয়া নহ'ব। মোৰ টকাও ঘূৰাই নিদিলে দালালে। উপায়ন্তৰ হৈ বেলেগ এজনক টকা দি পাছপোৰ্ট পালোঁ। মুঠ 13 মাহ লাগিল পাছপোৰ্ট পাবলৈ। সময় বাগৰিল। 2018 চনত পাছপোৰ্টৰ ম্যাদ উকলাত নৱীকৰণ কৰিবলৈ ল'লোঁ। ইতিমধ্যে পাছপোৰ্ট সেৱা অনলাইনত উপলব্ধ হ'ল। এটা কোম্পানীয়ে টেকা ল'লে। নৱীকৰণ কৰাত গৈ দেখা পালোঁ এটা নতুন ৰূপ। বহুত সুখী অনুভৱ কৰিলোঁ যেতিয়া 1 টকাও কাকো ঘোচ নিদিয়াকৈ, কোনো ধৰণৰ হাৰাশাস্তি নোপোৱাকৈ মাত্ৰ 9 দিনত পাছপোৰ্ট পাবলৈ সক্ষম হ'লোঁ। মাজতে এজনে জনালে যে কোনোবা দালালে পাছপোৰ্ট বনাই দিব বুলি কৈ 10,000 টকা নিলে। অনলাইনত আবেদন জমা দি হোজাইৰ পৰা জাগিৰোডলৈকে একেলগে গ'ল। জাগিৰোড গৈ জনালে যে পাছপোৰ্ট অফিচত মাত্ৰ আবেদনকাৰীয়ে সোমাব পাৰে, গতিকে তেওঁ গৈ লাভ নাই। কালি শুনিলোঁ এজনে নতুন পাছপোৰ্ট পাবলৈ আবেদন কৰাৰ এদিনৰ ভিতৰতে পুলিচ ভেৰিফিকেশ্যনৰ কাগজ আৰক্ষী অধীক্ষকৰ অফিচলৈ আহিল। সামৰণিত এটা কথা ক'ব বিচাৰিছোঁ, সঁচাকৈয়ে পৰিৱৰ্তন আহিল। পাছপোৰ্ট সেৱাত এই পৰিৱৰ্তন আহিছে। মোৰ অনুৰোধ, কাকো টকা নিদিব। যদি নিজে অনলাইন আবেদন কৰিব নোৱাৰে, কাৰোবাৰ সহায় লওক। গাঁৱে গাঁৱে অৰুণোদয় সেৱা কেন্দ্ৰ, CSC খুলি দিছে চৰকাৰে, তাত গৈ আবেদন কৰক। চাব, কোনো দালালক টকা নিদিয়াকৈ পাছপোৰ্ট লাভ কৰিব। আপুনি যদি কম্পিউটাৰ চলাব নাজানে, PMG দিশা আঁচনিৰ অধীনত সম্পূৰ্ণ বিনামূলীয়াকৈ ডিজিটেল স্বাক্ষৰ হ'ব পাৰিব। ভাৰত চৰকাৰৰ এই আঁচনিখনৰ বিষয়ে পৰৱৰ্তী সময়ত জনাম। আপোনাৰ মূল্যৱান মন্তব্য দিবলৈ নাপাহৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লাইক কৰক। ধন্যবাদ।